নমস্কাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা সম্পৰ্কীয় এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাব বিচাৰিছো কাৰণ প্ৰতিগৰাকী কৰ্মচাৰীয়ে নিশ্চয়কৈ দৰমহাৰ বাবে অপেক্ষা কৰি আছে আজি বা কাইলৈ হ'ব বুলি আশা কৰি আছে কিন্তু কথাটো নহ'ব ইয়াৰ কাৰণটো আপোনালোকক জনাও কাৰণ অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বিশেষ খবৰ আহিছে তাৰ আগতে জনাব বিচাৰিছো যে আপোনালোকে যদি প্ৰথমবাৰ এই চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নটিফিকেশনটো অন কৰি ৰাখিব কথাটো হ'ল এতিয়া যে ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনাইছে আৰু আপোনালোকে এটা কথা গম পায় যে যেহেতু যোৱাকালিৰ পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হৈছে আৰু নতুন ফাইনেন্সিয়েল ইয়াৰত দৰমহা পাবলৈ হ'লে আপোনালোকৰ স্যালাৰি হেডত বাজেট থাকিব লাগিব কিন্তু বৰ্তমান বাজেট নাই এতিয়া কেতিয়ালৈ আহিব এই ক্ষেত্ৰত ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ কথা জনাইছে যে ডিডিঅ'সকলে আজিৰে পৰা অৰ্থাৎ 2 এপ্ৰিলৰ পৰা দৰমহাৰ বিলসমূহ ট্ৰেজাৰীত জমা কৰিব পাৰিব কিন্তু ৰেসপেক্টিভ ট্ৰেজাৰী হেডত যদি বাজেট কন্ট্ৰোলিং অথৰিটিৰ ফালৰ পৰা যদি বাজেট আহে তেতিয়া হলে ট্ৰেজাৰী অফিচাৰে 4 তাৰিখৰ লৈকে ওয়েট কৰিব লাগিব বিল পাস কৰিবৰ বাবে অৰ্থাৎ 5-6 তাৰিখৰ পৰাহে হয়তো আপোনালোকৰ দৰমহা আৰম্ভ হ'ব পোৱাটো থ্যাংক ইউ